কুহি কুহি মাজনী এফালে আহাচোন। কুহি মাজনী তোমাক চাবলৈ আজি ল'ৰা এজন আহিব। তুমি ভালদৰে কাপোৰ এসাঁজ পিন্ধি ল'বা আৰু ভালদৰে ওলাবা আলহী আগত। মা, তুমিতো জানাই আগত এবাৰ কি হৈ আছে, আকৌ এইবোৰ কিয় কৰিব লাগে কোৱাচোন? মাজনী আগতে যি হৈছে এতিয়াও যে সেই হ'ব তাৰ কিবা মানে আছে নেকি কোৱা? মা, মোৰ লগত যিটো হৈ আহিছে আৰু আগলৈও সেইটোৱে হ'ব। কাৰণ মই দেখিবলৈ ইমানেই কুৎসিত যে মোক কোনো ল'ৰাই পচন্দ নকৰে, আৰু মোৰ গাৰ ৰংটোৰ কাৰণে যে মোক মানুহে ঘিণ কৰে। মা, তুমি দেখিবলৈ ক'লা আৰু বেয়া হ'লে কি হ'ব মাজনী? তোমাৰ মনটো বহুত চাফা আৰু ধুনীয়া। মা, সেইটো অকল তুমিহে বুজি পাইছা, কিন্তু বেলেগৰ পৰা অহা মানুহে বুজি নাপায় ন সেইটো কথা। মাজনী বিশ্বাস ৰাখা, তোমাৰ এইবাৰ অহা ল'ৰাজনে তোমাক পচন্দ কৰিবই মাজনী। মোৰ নিজৰ ওপৰতে বিশ্বাস হেৰাই গৈছে। মা, বিশ্বাস ৰাখা মাজনী, তোমাৰ এবাৰ ভাল হ'ব। তথাপিও মোৰ মনটোৱে নকয়। মা, মাজনী তুমি এইবাৰ শেষ বুলি ভাবি লোৱা, আৰু এইবাৰৰ পৰা যদি তোমাক যদি কোনেও পচন্দ নকৰে মই তোমাক কেতিয়াও বিয়া কথা নকওঁ মাজনী। এইবাৰ মোৰ কথাটো ৰাখা। হ'ব মা, তুমি যি ভাল দেখা তাকে কৰা। আৰু শুনা মাজনী, পৰীক এবাৰ আলহীৰ সন্মুখত ওলাবলৈ নিদিবা, কাৰণ আগৰকেইবাৰ পৰীৰ কাৰণে তোমাক ৰিজেক্ট কৰিছে, আৰু পৰীক দেখিলে তোমাক ৰিজেক্ট কৰে। সেইবাবে কৈছোঁ তোমাৰ ভালৰ কাৰণে পৰীক এইবাৰ আলহীৰ সন্মুখত ওলাবলৈ নিদিবা। মা, এইবোৰ কথা মই তাইক নকওঁ। তাই মনতে বহুত কষ্ট পাব আৰু মোক বেয়াও পাব। সেইবাবে তুমিয়ে ক'বা। হ'ব মাজনী, তুমি এতিয়া যোৱা, ভালদৰে কাপোৰ এসাঁজ পিন্ধি ভালদৰে ৰেডি হোৱা, আৰু পৰীক মই মাতিছোঁ বুলি ক'বা। হ'ব মা। ভগৱান, এইবাৰ ছোৱালীজনীলৈ চকু মেলি চাবা, আৰু তাই যাতে এইবাৰ সুখৰ সংসাৰ এখন হয় তাৰে কামনা কৰিছোঁ ভগৱান। মা, মোক মাতিছিলা বোলে, কোৱা। অঁ পৰী, মই তোমাক মাতিছিলোঁ, মই তোমাক কথা এটা ক'বলৈ মাতিছিলোঁ মাজনী। কোৱা মা, কি কথা? মাজনী, আজি কুহিক মানে তোমাৰ বাক চাবলৈ আজি ল'ৰা এজন আহিব। এইটোতো ভাল কথা মা। কথাটো ভালেই, কিন্তু মই তোমাক বেলেগ এটা কথা ক'বলৈহে মাতিছিলোঁ মাজনী। তুমি কিন্তু কথাটো শুনি মনত দুখ নাপাবা আৰু মোক বেয়াও নাপাবা মাজনী। মই বেয়া নাপাওঁ মা, কোৱা। পৰী, তুমি এইবাৰ আলহীৰ সন্মুখত ওলাব নালাগে মাজনী। আগৰকেইবাৰ তোমাক দেখিয়ে বাক ৰিজেক্ট কৰিছে, আৰু এইবাৰো মই সেইটো হোৱা নিবিচাৰোঁ মাজনী। সেইকাৰণে কৈছোঁ তুমি এইবাৰ আলহীৰ সন্মুখত ওলাব নালাগে। কথাষাৰ কোৱাৰ কাৰণে তুমি মোক বেয়া নাপাবা, মই তোমাৰ বাৰ ভালৰ কাৰণে কৈছোঁ। হ'ব মা, বাৰ ভাল হোৱাটো ময়ো বিচাৰোঁ, আৰু মই এইবাৰ আলহীৰ সন্মুখত নোলাওঁ, আৰু মই বেয়াও নাপাওঁ সেইটোৰ কাৰণে, আৰু মনত কষ্টও নাপাওঁ মা। ঠিক আছে মাজনী, তুমি যে মোক বুজি পালা সেয়াই মোৰ কাৰণে বহুত। মা, মই তোমাক কিয় বুজি নাপাম, বাৰ ভাল হোৱাটো ময়ো বিচাৰোঁ ন। হ'ব মাজনী, এতিয়া যোৱা, বাক অলপ ৰেডি হওঁতে সহায় কৰি দিয়াগৈ। হ'ব মা, মই বাৰ ওচৰলৈ যাওঁ তেতিয়া। যোৱা। ময়ো যাওঁ, বোৱাৰীক অলপ পাকঘৰত সহায় কৰি দিওঁগৈ। বোৱাৰীয়েনো অকলে অকলে কিমান কৰিব। বন্ধুসকল, আজি আমাৰ কুহিক চাবলৈ ল'ৰা এজন আহিব। আশীৰ্বাদ কৰিব তাই যেন এখন সুখৰ সংসাৰ হয়। মোক চাগে আপোনালোকে চিনি পোৱা নাই ন, মই পৰীৰ নবৌৱেক। আগন্তুক খণ্ডবিলাকত মোক দেখা পাব আপোনালোকে। বন্ধুসকল, মোৰ ইউটিউব চেনেলটো একেবাৰে নতুন, আৰু সেইকাৰণে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পালেহে মই আগলৈ এনেকৈ ভিডিঅ' বনাই যাব পাৰিম। চ' আপোনালোকে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ দিব বুলি মই আশা ৰাখিছোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্ট কৰি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা লাগিল। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু ঘণ্টা বটনটো দবাবলৈ নাপাহৰিব, তেতিয়াহে আগন্তুক ভিডিঅ' দিলে আপোনালোকে সোনকালে পাব। চ' আজিলৈ বাই বাই বন্ধুসকল, আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত।